নমস্কাৰ বন্ধুসকল, ৰীতাছ কিচেন অসমলৈ মই ৰীতা মালাকাৰে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া শীতকাল, বহুত ধৰণৰ পাচলি পোৱা যায়। গাজৰ, মূলা, ওলকবি, উৰহি, বিলাহী এইবোৰ দি মিক্সকৈ আমি এখন দালি বনাই খাব পাৰোঁ। এক ধৰণৰ সুদা দালি বা খাই থাকিলে অলপ আমনি লাগে আৰু ল'ৰা ছোৱালীবিলাকেও খাব নিবিচাৰে শাক পাচলি, গতিকে তেওঁলোকক এনেকৈ আমি দাইলত দি পাচলিবোৰ খুৱাব পাৰোঁ। প্ৰথমতে চাওক, আমি লৈছোঁ 3টা মিক্স দালি, ধোৱা মগু, মচুৰ আৰু ৰহৰ। অলপ সময় আমি দালিখিনি বনোৱাৰ আগত তিয়াই থ'ম, লেতেৰাখিনি ওলাই যায়, ভাল হয়, চাফা হয়। আৰু কি পাচলি দিম? প্ৰথমতে দিম আমি চাওক, এয়া উৰহি। সৰু ল'ৰা ছোৱালীবিলাকে শাক পাচলি বৰকৈ খাবলৈ মন নকৰে, সেইকাৰণে তেওঁলোকক এনেকৈ দাইলত হুইচেল মৰাৰ লগে লগে সকলোবিলাক ভিটামিনে দাইলটোত মানে সংমিশ্ৰণ হ'ব আৰু স্বাস্থ্যৰ বাবে খুব ভাল হ'ব। আপোনালোকে এনেকৈ বনাই খুৱাব পাৰে। এয়া গাজৰ কাটিছোঁ, যিহেতু গাজৰত খাদ্যপ্ৰাণ ক থাকে, ভিটামিন, গতিকে আমি গাজৰ দিছোঁ এটা, আৰু পাতল পাতলকৈ কাটি দিছোঁ ওলকবি দিম, আৰু লগতে আমি এটা মূলাও দি দিছোঁ। মূলাৰ আগফালৰ ঠানিখিনিও দিব পাৰি, সিজি যাব যিহেতু কুকাৰত দিলে, আৰু খাবলৈ এটা ভাল লাগিব, ফ্লেভাৰটো ধুনীয়া হয়। আৰু এনেদৰে আপোনালোকে পাচলিখিনি প্ৰস্তুত কৰি ল'ব পাৰে। আৰু লগতে এটা আলু দি দিম, আৰু বিলাহী এটাও আমি ইয়াত সংমিশ্ৰণ কৰি ল'ম। সকলোবিলাক পাচলি মিক্স কৰি কাটি লোৱাৰ পিছত ধুই ল'ম ভাল ধৰণে, আৰু জোখমতে পানী দি দিছোঁ। আমি আজি 4জন মানুহৰ জোখৰ বনাইছোঁ। ওলকবি, অলপ আদা দিছোঁ, এটা আলু, উৰহি, মূলা আৰু গাজৰ, সকলোখিনি শাক পাচলিৰ সংমিশ্ৰণ হ'ব, যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজন। আৰু বিলাহীটো দি দিলে, এনেও গাজৰ দিছোঁৱেই, অলপ ৰঙচুৱা হ'ব দাইলখিনি, আৰু বিলাহী দিলে আৰু ধুনীয়া কালাৰ হ'ব। আৰু আমি 2টা হুইচেল মাৰিম কুকাৰত দি পেলাই। আপোনালোকে যদি সৰহকৈ বনায় তেনেহ'লে 3টামান হুইচেল দিব। নিমখ দি আমি প্ৰথমতে দাইলখিনি সিজাই ল'ম। বিলাহীটো দিলে ধুনীয়া হয় ৰংটো, আৰু অলপ মানে ফ্লেভাৰটো ভাল হয়। হুইচেল মাৰিলোঁ, এতিয়া আমি লুকচটো দেখুৱাওঁ আপোনালোকক কেনেকুৱা হৈছে। চব এয়া এতিয়া মছলাখিনি আমি সংযোগ কৰিম। প্ৰথমতে হালধি দিছোঁ, অলপ ৰঙা কাশ্মীৰী জলকীয়া গুড়ি, আপোনালোকে যদি জ্বলা বেছি খায় 2 চামুচ দিব পাৰে, অলপ জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়িও আমি দি দিছোঁ, আৰু কেঁচা ধনিয়া পাত, গোন্ধটো আৰু ধুনীয়া হ'ব। এইখিনি সকলোখিনি দি লৈছোঁ, দি পেলাই আমি অলপ সংমিশ্ৰণ কৰি ল'ম। আৰু তেল দিছোঁ, আৰু লগতে অলপ পাঁচফোৰণ, মেথি, কালিজিৰা সংমিশ্ৰণ, আৰু জলকীয়া, কেঁচা জলকীয়া, শুকান জলকীয়াও দিব পাৰে, আপোনালোকৰ কথা। আমাৰ কেঁচা জলকীয়া দিছোঁ, পাঁচফোৰণ দি দিছোঁ, মেথি, কালিজিৰা, চফ এইবিলাক আছে, আজৱাইন মিক্স অলপমান। আৰু দাইলখিনি নমোৱাৰ পিছত ঘিউ দিব পাৰে, আপোনালোকৰ নিজৰ কথা। এইখিনি আমি তেল মাৰিলোঁ। এতিয়া চাওক কি ধুনীয়া হৈছে কালাৰটো, আৰু আমাৰ বাৰু ভালেই লাগে, আপোনালোকৰ কেনেকুৱা লাগে নাজানো। আৰু সৰু ল'ৰা ছোৱালীৰ বাবেও এইটো খুব ধুনীয়া এখন দালি হয়, ডাঙৰেও খাব পাৰে। শাক পাচলি সংমিশ্ৰিত সুদা দালি খাই থাকিলে যদি আমনি লাগে, তেনেহ'লে আপোনালোকে এনেকুৱা পাচলি দিয়া দালি বনাই খাব পাৰে। একেবাৰেই সহজ, আৰু যিবিলাক শাক পাচলি আমাৰ ঘৰত সকলোৰে থাকে এতিয়া শীতকালত, আৰু গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰিব বিৰাটেই ভাল লাগে। এয়া চাওক, দেখিছেনে বন্ধুসকল? আজি আমি গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰিছোঁ, আৰু অলপ আচাৰ। গতিকে আপোনালোকে আশা কৰিছোঁ এনেকুৱা পাচলি সংমিশ্ৰিত দালি বনাই খাব, আৰু খাইনো কেনেকুৱা পালে কমেণ্টছ কৰি জনাব। সহজ হয় আৰু খাবলৈও ভাল লাগে। এক ধৰণৰ দালি খাই খাই যদি আমনি লাগে, তেনেহ'লে এনেকুৱা পাচলি সংমিশ্ৰণ কৰি বনাই চাবচোন বাৰু। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো পুষ্টিকৰ দালি হ'ব, যিহেতু সেউজীয়া ৰঙা সকলো পাচলিৰ সংমিশ্ৰণ আছে। ধন্যবাদ।